নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে পৰম্পৰা অনুযায়ী স্ত্ৰী বা পুৰুষ উভয়ে কিছুমান ৰহস্যময় কথা বতৰা জনাটো খুবেই আৱশ্যক। আহকচোন বন্ধু বান্ধৱীসকল, এই সন্দৰ্ভত ভিডিঅ'টো আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথম কথাটো হৈছে পতি পত্নীৰ মাজৰ গোপন ৰহস্য। পতি পত্নীৰ মাজৰ যি গোপন কথা বতৰা সদায় গোপনীয় ৰাখিব লাগে। সাংসাৰিক জীৱনত হাই কাজিয়া তৰ্ক বিতৰ্ক হ'বই, কিন্তু কেতিয়াও কাকো কোনোদিনাই জনাব নালাগে। যি মানুহে এইবোৰ কথা বতৰাত গুৰুত্ব নিদিয়ে তেওঁলোকে সমাজত কেতিয়াও প্ৰতিষ্ঠা বা সন্মান লাভ নকৰে। দ্বিতীয় কথাটো হৈছে বয়স সম্বন্ধীয় অৰ্থাৎ আয়ুস। কিছুমান মানুহে বয়স কমাই বা লুকুৱাব বিচাৰে। ইয়াৰ ৰহস্য কি? এনে কৰাটো লাভদায়ক নে ক্ষতিকাৰক? কাৰণ তেওঁ সদায় মানসিকভাৱে যৌৱনতা বজাই ৰাখিবলৈ ইচ্ছা কৰে, কিন্তু বন্ধু বান্ধৱীসকল, তেওঁ প্ৰাকৃতিকভাৱেতো বয়সটো বজাই ৰাখিব নোৱাৰে। এনে কৰাটো কিন্তু বহুতেই তেওঁৰ পক্ষে লাভদায়ক আৰু ফলপ্ৰসূ। তেতিয়া তেওঁ যিকোনো কৰ্মক্ষেত্ৰত উৎসাহ উদ্দীপনা যোগাই আগ্ৰহেৰে কৰ্ম কৰাত সহায় হ'ব, যিহেতু তেওঁ মানসিকভাৱে বয়সৰ চাপ পৰিব দিয়া নাই। নহয় জানো বন্ধু বান্ধৱীসকল? কমেণ্ট কৰি জনাব কথাটো সঁচা নে মিছা। তৃতীয় কথাটো হৈছে দান সম্বন্ধীয়। দানৰ বিশেষ গুৰুত্ব আছে, কিন্তু গোপন দানৰ মহত্ব অধিক। এই দানৰ জৰিয়তে মানুহে দেৱ দেৱী বা ভগৱানৰ পৰা আশীৰ্বাদ আৰু পুণ্য ফল লাভ কৰে। কিন্তু বন্ধু বান্ধৱীসকল, আনক জনাই বা কৈ দান কৰিব নালাগে, নহ'লে আপুনি যি ধৰণে ফল লাভ কৰিব লাগিছিল সেই ধৰণে ফলৱতী নহ'বও পাৰে। বন্ধু বান্ধৱীসকল, অৱশেষৰ কথাটো হৈছে অপমানজনিত। যদি আপুনি অপমানিত হ'বলগীয়া হৈছে বা কোনোবাই আপোনাক অপমান কৰিছে, তেতিয়া সেই কথা বতৰা কাৰো আগত নোকোৱাই ভাল। কাৰণ ক'লে হয়তো আপোনাক উপলুঙা কৰিব বা হাঁহিবও পাৰে। তেতিয়া আপুনি সমাজত সন্মান লাভ কৰিব নোৱাৰিব আৰু হতাশাত ভুগিবও পাৰে। কিন্তু বন্ধু বান্ধৱীসকল, এনে মানুহৰ আগত কওক যি মানুহে আপোনাক অপমানৰ পৰা হতাশ হোৱাত সহায় কৰিব আৰু লগতে তেওঁক আপোনাক উৎসাহ উদ্দীপনাৰ সৈতে প্ৰেৰণা যোগাব। চ' বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ নতুন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় আই অসম।